14 ফেব্ৰুৱাৰী এটি অভিশপ্ত দিন হৈ ৰৈ যাব। আজিৰ এই দিনটোত ভাৰতৰ সুযোগ্য সন্তান 30 জনকৈ CRPF জোৱান আমি হেৰুৱাব লগা হ'ল জম্মু কাশ্মীৰত হোৱা এটি টেৰৰিষ্ট এটেকত। আৰু এই এটেকটোত এটা কনভয় আহি আছিলে আৰু এই কনভয়টো যেতিয়া পাৰ হৈ গৈছিলে কাষত এখন কাৰত মানৱ বোমা উপস্থাপিত আছিল আৰু সেই মানৱ বোমা সেই সময়ত সেই ঘটনাটো ঘটিল যেতিয়া সেই কনভয়টো পাৰ হৈ গৈছিলে। তদুপৰি একে সময়তে গ্ৰেনেড আৰু বন্দুকৰো কাৰ সাজি চলিছিল। গতিকে আমি হেৰুৱালোঁ ভাৰতৰ সুযোগ্য সন্তান যিয়ে নিজৰ জীৱনটো দেশ সুৰক্ষাৰ নামত উৎসৰ্গিত কৰিছিলে, যাৰ বাবে আমি আজি শান্তিৰে ঘৰত বহি থাকিব পাৰিছোঁ, শুব পাৰিছোঁ। তেওঁলোকৰ এনে অকাল বিয়োগত মৰ্মাহত আৰু এই অন্যায়বোৰ যাতে সোনকালে ধ্বংস হয় এয়াই ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ। আৰু দোষীয়ে শাস্তি পাব লাগিব শান্তি কামনা কৰি মোৰ আজিৰ এই ভিডিঅ' সামৰিছোঁ। চ' ফ্ৰেণ্ডছ, যথেষ্ট দুখিত। সকলোৱে প্ৰে কৰক যাতে সেই মৃত আত্মাই, সেই শ্বহীদৰ মৃত আত্মাই যাতে পৰম ধামত স্থিত হ'ব পাৰে। ধন্যবাদ। এই মায়ার ধরা দুদিন মাথো থাকিবা তুমি জীবন গড়ে গো নিবরে একো কেনে পাবা তুমি।